সকলোকে স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু হেল্ডি আছে ময়ো ভালে আছোঁ বাৰু যি কি নহওক আজি স্পেচিয়েল কিবা এটা বনিব সো ভাবিলোঁ আপোনালোকৰ লগতো অলপ শ্বেয়াৰ কৰোঁ সেইটো কাৰণে মই ব্লগটো ৰাতিপুৱাৰ পৰাই ষ্টাৰ্ট দিছোঁ ৰাতিপুৱা শুই উঠি চাহ খালোঁ চাহ খাই মানে অলপ চলপ কাম কৰা হৈ গ'ল অলৰেডি সো বলক এতিয়া দেৰি নকৰি মোৰ ভিডিঅ'টো ষ্টাৰ্ট কৰি যাওঁ শাৰদী প্ৰেমৰ শেৱালি তুমি মোৰ প্ৰতি শৰতৰ শেৱালি তুমি মোৰ হিয়াৰে কোণৰ এইফালে এখেত শুইয়ে আছে 9টা বাজিলে উঠাই নাই ইমান দেৰি আজি মই স্পেচিয়েলি হাঁহ মাংস বনাম আৰু যিহেতু কেতিয়া বনাবলৈ টাইম হোৱাই নাই তো তাৰ আগতে মোৰ অলপ কাম আছে কামকেইটা কৰি লওঁ বলক এয়া এফালে মই কাপোৰ মেচিনত দি ল'লোঁ এতিয়া অলপ কাঁহী বাতি আছে ধুই লওঁ এয়া আৰু চক ইমানখিনি ধুলোঁ প্ৰাণ আছুতীয়া মৰমৰ সুৰ তুমি মোৰ গান তুমি শেৱালি মোৰ প্ৰতি শৰতৰ শেৱালি তুমি মোৰ শাৰদী প্ৰেমৰ তুমি আহিবা ঐ শাৰদী কুঁৱলী হৈ শেৱালি তুমি যাবা গৈ কুঁৱলী শিক্ষিত হৈ এয়া মোৰ অলমষ্ট আধা আধি কাম হৈ গ'ল আৰু টাইম যিহেতু হৈ আহিছে মই মানে লাঞ্চ ৰেডি কৰিবলৈ চ' মই ভাতখিনি পাতি লওঁ তাৰপিছত আৰু লগত কিবা এটা বনাব লাগিব ন অকল হাঁহ মাংসটো কেনেকৈ খাব চ' চাওঁ কি বনাওঁ দুটা বনাই লওঁ তাৰপিছত আপোনালোকক ৰেচিপিটো শ্বেয়াৰ কৰিম আৰু মানে সেনেকৈ এদিন বনাই খাব লগত কি কি দিওঁ আপোনালোকক সকলোখিনি দেখুৱাম চ' চাব বনাই খাব কেনেকুৱা লাগে মোক জনাব বলক এতিয়া এই দুটা কাম কৰি লওঁ তাৰপিছত আকৌ আহি আছোঁ এয়া মই ভাত পাতিছোঁ আৰু বেছি টাইম নালাগে ভাতখিনি হৈয়ে যাব তাৰপিছত মাংসটো বনাম তাৰ আগতে মই আপোনালোকক এটা ধুনীয়া সুন্দৰ পৰিৱেশ দেখাওঁগৈ বলক বাপৰে এনেকুৱা ফিল হৈছে পৰ্বতে বগাই গৈছে নেকি মই এয়া মই পালোহি ধাননি পথাৰ চাওকচোন ইমান ভাল লাগিছে ন সোণালী ধানৰ পথাৰ বোলে পথাৰখন দেখিলোঁ মানে এনেকুৱা ফিল হৈছে মানে মোৰ ঘৰলৈ মনত পৰিছে দেই ঘৰলৈ মানে কেলৈ মনত পৰিছে জানেনে সৰুতে মানে আমাৰ ঘৰত খেতি কৰেতো মানে মাৰ ঘৰত আৰু খেতি কৰে তো সৰুতে মানে যাওঁ ধান চান কাটোগৈ ইমানে পঠাই থাকে ঘৰলৈ হ'লেও নাহোঁ মানে ইমানেই ভাল লাগে আৰু পথাৰত যিখিনি ভাত ন সেইখিনি খাই মানে যেনেকৈ মানে খুন্দা নিকাই হ'লেও মানে ভাল লাগে দেই এইটো মনত পৰিছে দেই কিবা এটা বাৰু যি কি নহওক আপোনালোকে এনেকুৱা এটা পৰিৱেশত নিজকে বিচাৰি পাব মানে ইমান ধুনীয়া এটা পৰিৱেশ ফিল কৰিবচোন এদিন মানে এনেকুৱা পথাৰৰ মাজত আহি পেলাই ফিল কৰিব বহুতে ভাল লাগে নহয় জানো মানে যিখিনিয়ে পাইছে সকলোৱে জানে বাৰু আৰু টাউনত থকাবোৰে নাপাব সেইটো গাঁৱৰ সকলোৱে পাইছে বাৰু যি কি নহওক সঁচাই ভাল লাগে ন
শেৱালি তুমি যাবাগৈ কুঁৱলী শিক্ষিত হৈ শেৱালি তুমি আহিবা ঐ শাৰদে কুঁৱলী হৈ শেৱালি তুমি যাবাগৈ যাওঁগৈ মানে মই ভাত পাতি থৈ আহিছোঁ তো আৰু মানে এনেই আৰু আপোনালোকক দেখাওঁ বুলিয়ে আহিলোঁ আমাৰ ইয়াত খেতি নাই কিন্তু মোৰ হাজবেণ্ডৰ ঘৰত খেতি নকৰে দেই তো আমাৰ এই পিছফালে আছে আৰু অলপ চলপ পথাৰ চ' দেখালোঁ এতিয়া মই ঘৰ পাই গ'লোঁ এতিয়া আৰু এইফালে মোৰ ভাত উতলিলেই চাগে এয়া ভাত উতলি আছে হ'বই আৰু এতিয়া বলক ষ্টাৰ্ট দি দিওঁ হাঁহ মাংস বনোৱা জোনাকী বাটলৈ মোৰ কাষতে বহি ৰৈ থাকিবা শেষলৈ শেৱালি তুমি মোৰ প্ৰতি শৰতৰ এয়া মই আজি হাঁহ মাংসৰ লগত কচু ঠুৰি দিম তুমি মোৰ হিয়াৰে কোণৰ শেৱালি তুমি মোৰ শাৰদী আৰু হাঁহ মাংস বনোৱা একো বেলেগ ৰিজন নাই ঘৰত খাব মন যোৱাৰ কাৰণে বনোৱা হৈছে আৰু মোৰ ৰাগীতৰ মছলাখিনি মই অলপ কুহুমীয়া গৰম পানীত গুলি লৈছোঁ এতিয়া গোটা মাৰি নাযায় আচলতে মোৰ মিনতি তুমি থাপনাৰ জেউতি ৰাণী নিয়ৰ গৰকী তুমি শুৱালা জুকিজনী মোৰ মিনতি তুমি থাপনাৰ জেউতি ৰাণী নিয়ৰ গৰকী তুমি শুৱালা জুকিজনী পুৱা খৰি হোৱা তুমি কোমল দলি চাখনি নাযাবা তুমি আঁতৰি শেৱালি তুমি মোৰ প্ৰতি শৰতৰ শেৱালি তুমি মোৰ হিয়াৰে কোণৰ শেৱালি তুমি মোৰ শাৰদী প্ৰেমৰ শেৱালি তুমি মোৰ ৰাগিনী গীতৰ এয়া মাংস পুৰা ৰেডি এয়াই হৈছে আমাৰ আজিৰ স্পেচিয়েল খানা ভাত আৰু কচু আৰু এনেই কিবা কিবি দি পেলাই ভাজি দিলোঁ আৰু ইফালে হাঁহ মাংস খাই বৈ লওঁ আৰু এতিয়া এয়া ভাত খাই উঠি এটা লিখা লৈছোঁ মানে তামোল সদায় খাই থাকিব মন নাযায় আৰু খালে মানে জিভাখন কিবা ডাঠ ডাঠ লাগি থাকে সেইটো কাৰণে সেই ঘৰতে খাই দিছোঁ সকলোখিনি কৰি আজৰি হ'লোঁ আৰু এইটো টাইমতে সদায় আজৰি হওঁ এতিয়া প্ৰায় 2:30মান বাজিছে আৰু বাৰু যি কি নহওক ভিডিঅ'টো কেনেকুৱা পালে জনাব মানে লাইক এটা কৰিব আৰু দেই আৰুনো কি ক'ম ইমান তিতা আজি ভ্লগটো মই ইমানতে সামৰণি মাৰিছোঁ চ' সকলোলৈ ধন্যবাদ থাকিল আৰু লগতে বাই বাই